আমাক কিন্তু এটা তামাম বিয়া এখনলৈ লৈ আনিলি দেই। হবে পেণ্ডেল দেখিয়ে গম পাইছোঁ, কিন্তু কিমান ধনী হ'ব। তাতে ভাবিছা খানা কিমান বঢ়িয়া হ'ব। তহঁতে মোৰ লগত নোৱাৰিবি দেই, এই গুণৰ ফিলেই বেলেগ। কৈছো না মই, য'তে যায় ত'তে প্ৰগ্ৰেম ওলাই যায়। সেই বেছিকে ক'লি নেকি তই? মাখনে অকাটোৰ নিচিনাই কি ভেবা লাগি লাগিছে আছে। আৰু তই দাঁত চেলাই থাক, ব'ল খানা খাব লাগে। অঁ ব'ল ব'ল, ভোক এটা লাগিছে লাহেকে। অঁ পাই, মোৰো ভোক লাগিছে দেই। অ'কে দেন ফ'ল' মি চলজাৰ্ছ। Let's go. গুণই, তোৰ কিন্তু মেচিনটো পূৰা ঠিক হৈ আছে দেই। তই আমাৰ দেউতাক অভাৰটেক কৰি দিবি, খানাত তোক নোৱাৰিব আমাৰ দেউতাইও। নাই ৰে, আজি পেটটো বেয়া কাৰণে কমহে হৈছে, নহ'লে এইখিনি নহয়গৈ বোলে। হে প্ৰভু তুমি মহান। আৰে অ' ভাইটি, তুমি ইমান কম খাইছানে? আৰু দুখনমান প্লেট ল'ব লাগিছিল আকৌ। এই নাই দাদা, আজি পেটটো বেয়া, সেইটো কাৰণে ইমানখিনিয়ে খাব পাৰিম আৰু। হ'ব হ'ব, তোমাৰ স্বাস্থ্যৰ উন্নতি কামনা কৰিছোঁ। হ'ব দাদা, এতিয়া আৰু মাংস 2 পিচমান দি দিয়কচোন। হে ভগৱান, এই লড়কাটোৱে আৰু কিমান খাব? গুণ ইমান জল্দি এখন প্লেট খতম কৰি দিলি মানে? আৰে মাখন, মই কৈছোঁ ন, গুণই তাৰ মেচিন পূৰা অ'কে ৰাখিছে। তহঁতে মোৰ লগত নোৱাৰিবি বুলি কৈছোঁ নাই মই? মইহে নোৱাৰো পাই খাবলৈ ইমানকে। হ'ব দে, এতিয়া তহঁতে মোৰ প্লেটলৈ চাই থাকিব নালাগে, মোক লাগিব। নিজৰখিনি খাই থাক আকৌ। গুণৰ আজি পেট যাব ৰ, পাবি মজা। ই পাঞ্জাৱীতেও ক'লে, ই মাখনেও ক'লে, তই ঘৰত আজি পূৰা হাগিবিগৈ ৰ, পাবি মজা। মোৰ মুখখন ইমান বেয়া নহয় দেই। আজি নহ'লে কাইলৈ ঘৰত যদি মোৰ কিবা হয়, পিছফালেদি যদি তুৰকৈ যায়, মাখন আৰু পাঞ্জাৱী তহঁতি দুইটাই পাবি, কৈ দিলোঁ দেই মই। হ'ব দে, খাই এতিয়া। এই খানাটো মজা হৈছে আকৌ ন? অঁ বে, পূৰা টেষ্টি। চিকেনখিনি খাইছা, চিকেনখিনি বেছি মজা। নিয়মমতে তহঁতে মোক কিবা এটা দিব লাগে, গম পাইছ নাই? মোৰ জহতে এনেকুৱা বিয়া খাবলৈ পাইছ, এনেকুৱা খানা খাবলৈ পাইছ। হ'ব দে, মোৰ ফালৰ পৰা আগফালে চকুটিকে কেইটামান খাই ল'বিগৈ। ফাল্টু নকৰ দেই, কেপি এটা খুৱাব লাগিব। হ'ব দে, পইচা হ'লে খুৱাই দিম বাৰু। মাখনেও কিবা এটা দিব লাগিব কিন্তু। হ'ব দে, পিছে পৰা কেতিয়াবা খুৱাই দিম আৰু। খাই হ'ল নাই তহঁতৰ? ঐ মোৰ যে হৈ গ'ল দেই। হেই ৰ আকৌ, আমি ইমান স্পীড খাব নোৱাৰো নহয়, লাহে লাহে খাই আছোঁ। ৰ'ব দে, মোৰ হ'লে আৰু। হ'ব, মই হাত চাত ধুই আগফালে আহিছোঁ, তহঁতি দুটা আহিবি, একেলগে আহিবি। অ'কে যা। বৰ ডাঙৰ কথা এটা হৈছে নহয়, পেটটো দেখোন গৰ্বৰ কৰিছে। হাগি পাম নেকি এতিয়াতে? হাগি পালে বৰ ডাঙৰ কথা হ'ব নহয়। ঐ গুণ, কি ভাবি আছ? কি হ'ল, হাগিব লাগিছে নেকি? হাগিব লাগিছে বুলি তহঁতক কোনে ক'লে? তাৰমানে সঁচাকৈ লাগিলে ইয়াৰ, মই এনেইহে কৈছিলোঁ। এই ধেমালি নকৰচোন, যি জোৰত লাগিছে যেনেকৈ পেটটো চিকুট মাৰি ধৰিছে, এনেকুৱা লাগিছে যেন এতিয়াই ওলাই যাব। এতিয়া ক'ত হাগো বাৰু কচোন? মই এতিয়া পিছফালে মুতিবলৈ গৈছিলোঁ, তাত কিন্তু লেট্ৰিন চেট্ৰিন নেদেখিলোঁ। মই য'ত মুতিলোঁ তই তাতে হাগি থৈগে যা। কি আছে, প্ৰস্ৰাৱগাৰ আছে নেকি? নে মুকলিতে হাগিব লাগিব? নাই নাই, মুকলিত মুতিব নালাগে, প্ৰস্ৰাৱগাৰ এটা আছে। জোৰত লাগিছে তালৈকে যাওঁ তেতিয়াহ'লে। তোক আজি দিলে আৰু হিৰ, তহঁতি কৈছিলি যে তহঁতৰে মুখ লাগিলে কাবাৰ। সেই আমি ক'লোঁ বুলিয়ে কিবা লাগিব নেকি আৰু ইমান জল্দি পাই? আৰু সি কৈছিলে নহয় তাৰ আগৰ পৰাই পেটটো বেয়া। অঁ হ'ব পাৰে, তাকে ইয়াত খাই দিয়াৰ লগে লগে বেছি জোৰ হৈ গ'ল, পাইছে মজা আৰু খাই। একদম পেটটো চিকুট মাৰি ধৰিছিলোঁ, এতিয়াহে ভাল লাগিছে। এনেকুৱা লাগিছে যেন আৰু 3 কেজিমান সোমাই আছে নেকি? কোনোবা সোমাই আছে নেকি? অঁ দাদা, আছোঁ বৰ জোৰছে লাগিছে। অলপ জল্দি কৰকচোন, মোৰো মানে লাগিছে।
নাই দাদা আপুনি বেলেগ এটা বাছি লওকচোন মোৰ আৰু এঘণ্টামান লাগিব আৰে ভাইটি নে দাদা এনেকুৱা কথা নক'ব আৰু এঘণ্টা মই ক'ত ৰখিম আৰু ক'ত বিচাৰিম ইয়াত গোটেইখন ঘূৰি ঘূৰি ইয়াতেই পাইছোঁহি দাদা অলপ জল্দি কৰক বহুত জোৰছে লাগিছে এই দাদা প্লিজ বেয়া নাপাব মোৰ বহুত জোৰছে লাগিছো ভাইটি তুমি আজি মোক মাৰি দিলা ৰে এক্সকিউজ মি দাদা প্লিজ মোক আগত যাবলৈ দিয়কচোন বহুত জোৰ লাগিছে মোৰ মেডাম মোৰ অৱস্থা আপোনাতকৈও বেয়া জানে কিন্তু মোৰ আগতেই ইয়াত এজন সোমাই আছে মই আধা ঘণ্টা ধৰি ৰখি আছো তেওঁৰো অৱস্থা বেয়া বোলে দাদা জল্দি কৰক হে প্লিজ মোক আগত যাবলৈ দিবচোন মোৰ বহুত দেৰি হৈছে কিহৰ দেৰি হৈছে আমি অথনিৰ পৰা লাইন পাতি আছো আধা ঘণ্টা ধৰি ৰখি আছো আৰু তুমি ইয়াত আহি পিছতে ক'বলৈ আহিছা দেৰি হৈছে দেখা নাই এজন সোমাই আছে এঘণ্টা ধৰি কি হ'ব এতিয়া মোৰ বহুত জোৰছে লাগিছে জানে উপায় নাই আমি যেনেকৈ ৰখিছো তেনেকৈ তুমি লাইনত ৰখি থাকা চাওঁ ছোৱালীজনী অলপ চাইড দিয়াচোন মই আগত গৈ কৰি লওঁ দেই মই ডায়েবেটিছ থকা মানুহ যে সেইকাৰণে বহুত জোৰছে লাগিছে ৰখিব নোৱাৰোঁ আকৌ আংকল এক ঘণ্টা আগৰে পৰা ইয়াত কোনোবা এজন সোমাই আছে জানে আৰু আমি তেতিয়াৰ পৰা ইমান কণ্ট্ৰল কৰি ৰখাই থৈছো নহয় পেটটো বিষাই গৈছেগে কি ক'লা মোৰ কি হ'ব এতিয়া মোৰচোন কাপোৰে কেনে যাব বুলিহে ভয় লাগিছে এতিয়া উপায় নাই আংকল তেনেকৈ ৰৈ থাকক আৰু লাইনতে আমিও তেনেকৈ ৰৈ আছো দাদা অলপ জল্দি কৰক বহুত কষ্ট হৈছে ভাইটি জল্দি কৰা ডায়েবেটিছ থকা মানুহো আছো ইয়াত কি সোমাইছে অলপ জল্দি কৰক কোন সোমাইছে অলপ জল্দি কৰক নহ'লে পুলিচ মাতিব তেতিয়াহ'লে দেই ৰাইজসকল ৰ'ব হ'লেই আৰু